লাজাৰুছ দ্বীপ কবি সুনীল চেতিয়া। শুকান শুকান বন জুই, ভয়ানক ৰহস্য, কেঁচুৱাৰ গান। অৱক্ষয় আদি পাথৰ মাজে মাজে গৰকি গৰকি শ শ ইতিহাস ৰচিছো। নোৱাৰিলো হব বামুৰা দিৱস, মোৰ দেহত জনবিস্ফোৰণ ঘটিছে। মানৱে সৰ্বপ্ৰথম কুঠাঘাত মাৰিলে। মানৱে মোৰ স্বভূমি বিষাক্ত কৰে। মোৰ বুকুত হাজাৰ হাজাৰ জীৱাশ্ম, জলচৰ প্ৰাণী, সাগৰীয় উদ্ভিদ। মোৰ মনোমোহা গভীৰ সুন্দৰতাক মৃত্যুৰ দুৰ্ৰূপী মহামাৰী সময়ত কেতিয়াবা মানৱে পাতিছিল কলেৰা, কুষ্ঠ আদি ৰোগীৰ বাবে আছুতীয়া কোৱাৰেণ্টাইন গৃহ। কেতিয়াবা মোক কবৰখানা হিচাপে ব্যৱহাৰ কৰিছিল। মোৰ নিৰ্জনতাক অলৌকিক শক্তি, দৈত্য দানৱ, ভূতৰ দ্বীপ বুলি আন কয়। মোৰ চাৰিওফালে প্ৰবল উন্মাদ শক্তিত যেতিয়া তীব্ৰতাৰ প্ৰাবল্য বিপৰ্যয় ঘটাই, মই তেতিয়া মাৰাত্মক হওঁ। অক্টোপাছৰ দৰে কেঁচা কোমল কোমল মানৱ দেহবোৰ সাৱটি সাৱটি কেঁচা তেজৰ বিষ হয়। মোৰ তাণ্ডৱত ছিংগাপুৰবাসী পলায়ন কৰে। পৰ্যটকে মোলৈ গভীৰভাৱে চায়, মনৰ জোখেৰে সাঁতোৰে, ইয়ট চলাই চলাই ৰহস্যৰ সন্ধানত হবতে মোৰ নাম। ৰাতি ৰাতি মোৰ সাগৰৰ পথ পাৰলৈ নাহিবিত হ। কেঁচুৱাৰ পৰা বৃদ্ধ বনিতালৈ হাজাৰ হাজাৰ মৰাশৰে মোৰ সাগৰৰ দৰিদ্ৰমৰ ভগ্নস্তূপত কংকাল টুকুৰা টুকুৰ। বিপন্ন প্ৰায় প্ৰদূষণ সঘনে হবলৈ ধৰিছে পানী। জনশূন্য সময়ত নীৰৱে নিৰলে বিষাক্ত কীটৰ দংশনত অভিশপ্ত আশীৰ্বাদ ৰূপে ৰৈ আছো। যোৱা 19/9/2025 তাৰিখৰ পৰা মোৰ হেতেলি কোলাত শুব দিছো চতুৰ্থ বিশ্ববিখ্যাত হামিং সম্ৰাট জুবিন গাৰ্গক। মই জুবিন দাক বালিৰ মই বোকা হাতেৰে চুব দিছো। মোৰ কোমলতাক মই কিমান বিঘা ডুবি ডুবি হেৰাই যাব দিছো মোৰ বুকু। নীলা নীলা সাগৰৰ গভীৰ পৰা গভীৰতালৈ গতি কৰিছে। মই লাজাৰাছ দ্বীপ, মই বিপদাপন্ন। মোৰ তেজৰ সাগৰত উপঙি থাকিল প্ৰাণহীন দেহ। মই লাজাৰাছ দ্বীপ, মই লাজাৰাছ দ্বীপ।